ছাত্ৰ-ছাত্ৰীসকল, আজি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আহাচোন পাঠটো পঢ়িবলৈ আৰম্ভ কৰোঁ। পাঠৰ নাম গুৰু দক্ষিণা। প্ৰথমে এই বক্সত দিয়া কথাখিনি পঢ়ি লওঁ আহা। আগৰ দিনত শিক্ষা হাং হ'লেই শিষ্যই গুৰুক দক্ষিণা দি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক ৰীতি আছিল। পূৰ্বতে গুৰুৱে শিষ্যক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল। শিষ্যৰ প্ৰকৃত জ্ঞান লাভ আৰু সৰ্বাংগীন ব্যক্তিত্বৰ বিকাশেই আছিল গুৰুৰ প্ৰধান উদ্দেশ্য। গুৰুৱে কামনা কৰিছিল শিষ্যসকল প্ৰকৃত মানৱীয় গুণৰ অধিকাৰী হওক আৰু সত্য অন্বেষণৰ মাজেৰে তেওঁলোকে জীৱনবৃত্ত পাৰ কৰক। এই ক্ষেত্ৰত গুৰু দক্ষিণা নিমিত্ত মাত্ৰ। গুৰু দক্ষিণা পাঠটিৰ জৰিয়তে নীতি নৈতিকতাবিহীন গুৰু দক্ষিণা লাভ কৰাৰ বিপৰীতে সত্যাশ্ৰয়ী মূল্যবোধৰ বিকাশ সম্পৰ্কে জানিব পাৰিবা। আজিকালি এতিয়া এই বক্সত থকা কথাখিনিৰ পৰা আমাৰ পাঠটো কিহৰ বিষয়ে আছে সেয়া আমি গম পালোঁ যে গুৰু দক্ষিণা বা গুৰুৰ শিক্ষাৰ বিষয়ে ইয়াত আছে। এতিয়া পাঠটোত কি আছে আহাচোন পঢ়ি চাওঁ। আজিকালিৰ গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ নিচিনা বা তাতোতকৈ ডাঙৰ বিশ্ববিদ্যালয় পুৰণি ভাৰতবৰ্ষতো আছিল। নালন্দা, তক্ষশিলা, উদান্তপুৰী, ধ্যান কটক আদি ভাৰতবৰ্ষৰ প্ৰাচীন নামজ্বলা বিশ্ববিদ্যালয়ত পৃথিৱীৰ নানা দেশৰ পৰা আহি হাজাৰ হাজাৰ ছাত্ৰৰে অধ্যয়ন কৰিছিল। আমাৰ পুৰণি কামৰূপ ৰাজ্যতো নিশ্চয় কেইবাখনো বিশ্ববিদ্যালয় আছিল। আমি সেইবোৰৰ নামৰ বাহিৰে এতিয়াও সবিশেষ বিৱৰণ জানিব পৰা নাই। বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত লুইতৰ দাঁতিত এনেকুৱা এখন বিশ্ববিদ্যালয় আছিল। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। সেই টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। বেদকণ্ঠ বিদগ্ধ পণ্ডিত। ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁৰ জিভাৰ আগতেই। বেদকণ্ঠৰ চতুষ্পাঠীৰ দুকুৰিজনমান ছাত্ৰ আছিল। তেওঁলোকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি নানা শাস্ত্ৰ চৰ্চা কৰিছিল। পুৰণি ৰীতিমতে ছাত্ৰসকলে আজিকালিৰ দৰে বিশ্ববিদ্যালয়ত কোনো মাচুল দিব নালাগিছিল। তেওঁলোকে বছৰি একোবাৰ নগৰলৈ বা ধনী মানুহৰ ওচৰলৈ গৈ খুজি মাগি যি পাইছিল তাকেই গোটাই আনি গুৰুৰ চৰণত অতি সন্তৰ্পণে গুৰু দক্ষিণা হিচাপে নিবেদন কৰিছিল। ৰামচন্দ্ৰই কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি লোৱাৰ নিচিনাকৈ গুৰুৱেও হস্তচিত্তে তাকে লৈ ছাত্ৰসকলক জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিছিল। আজিও সেই ৰীতিকে অনুসৰণ কৰি কামৰূপৰ টোলত পঢ়া ছাত্ৰৰে চৈত ফুৰি বছৰেকত একোবাৰ গুৰু দক্ষিণা গোটায়। এদিন বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক'লে, বাছাহঁত, মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনো টুটি আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন সোণ গোটাই আনি দে হওক। জানই নহয় ভগৱন্ত শ্ৰীকৃষ্ণইও শান্তিপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল। গুৰুৰ মুখত এনে কথা শুনি ছাত্ৰবিলাকে বৰ আনন্দ পালে। শিষ্যই গুৰুক দক্ষিণা দি সন্তোষ লগাব পৰাটো কিমান সৌভাগ্যৰ কথা। এজন বয়সীয়াল ছাত্ৰই ক'লে, গুৰুদেৱ, আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কি উপায়ে ধন সোণ গোটাই আনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক। আমি আপোনাৰ আদেশ আখৰে আখৰে পালন কৰিম। গুৰুৱে ক'লে, বাছা, তোৰ কথা শুনি মই বৰ ৰং পালোঁ। খুজি মাগি বেছি ধন গোটোৱাটো উজু নহয়। এতেকে ধনী মানুহৰ পৰা ডকা হকা দি ধন টোপোলা সৰগাবলৈ চেষ্টা কৰিবি। কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাষেদি কোনো ধনী হাউত গ'লে ততালিকে তেওঁৰ পৰা যি ধন পাৱ কাঢ়ি ল'বি। চাবি যাতে কোনেও নেদেখে আৰু হাউদৰো একো অনিষ্ট নহয়। গুৰুৰ এই কথা শুনি ছাত্ৰবিলাকে কিৰিলি পাৰি যাবলৈ ওলাল। গুৰু দক্ষিণা দিবলৈ এনে সহজ সোণালী চেগ শটকাই নিমিলে। ল'ৰাহঁতৰ আনন্দ চাই কোনে। আটাইকেইজন ছাত্ৰৰে গন্তব্যস্থানলৈ খোজ ল'লে। কিন্তু তাৰ ভিতৰত এটি কোমল বয়সীয়া ছাতৰ হ'লে তাতেই মন মাৰি থিয় দি ৰ'ল। তাক তেনেভাৱে আমন জিমন কৰি ৰোৱা দেখি বেদকণ্ঠই সুধিলে, বাছা, তই নগলি দেখোন, আন সকলোবোৰ গৈ কোনোবাখিনি পালে। সেই ছাত্ৰৰ নাম সত্যব্ৰত। সত্যব্ৰতে থোকাথুকি মাতেৰে ক'লে, গুৰুদেৱ, দয়া কৰি অনুমতি দিলে এটা কথা সুধিব খোজোঁ। মোৰ মনত অলপ খোকোজা লাগিছে। গুৰুৱে আনন্দ মনেৰে অনুমতি দিয়াত সত্যব্ৰতে ক'লে, আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, গুৰুদেৱ, পৃথিৱীত এনে ঠাই নাই য'ত ঈশ্বৰ নাই।
আমি এনে কোনো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে দেখা নোপোৱাকৈ থাকে। ঈশ্বৰৰ বিষয়ে পুথিটো পঢ়িছোঁ। সকলোতে থাকে তেওঁ প্ৰভু ভগৱান, সকলোকে দেখে তেওঁ সৰ্বশক্তিমান, সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ, সত্য তেওঁ, শিৱ তেওঁ, পৰম সুন্দৰ। সেইকাৰণে গুৰুদেৱ, মই কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰি উলিয়াম? আনে নেদেখিলেও ঈশ্বৰে নিশ্চয় দেখিব। লোকৰ ধন সোণ চুৰি কৰি ডকা হকা দি আনিলে সেই কথা আনে নেজানিলেও ঈশ্বৰে জানিব। তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। মানুহক ঠগিব পাৰিলেও ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম? মই এনে অসৎ উপায়েৰে ধন গুৰুদক্ষিণা গোটাব নোৱাৰোঁ। মোক আন সহজ বাট দেখুৱাই দিয়ক গুৰুদেৱ। বেৰকণ্ঠই তেওঁৰ ভেটগুটীয়া শিষ্যৰ মুখত এনে জ্ঞানগৰ্ভ বাণী শুনি বৰ আনন্দিত হ'ল। তেওঁ সত্যব্ৰতক ধইন দি আন ছাত্ৰবিলাকক ওলোটাই আনিবলৈ আদেশ দিলে। প্ৰকৃততে তেওঁ গুৰুদক্ষিণা বিচৰা নাছিল। ইমান দিনে ছাত্ৰবিলাকক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল মাথোন। সেই মহলাত একমাত্ৰ সত্যব্ৰতৰ বাহিৰে আন কোনো ছাত্ৰৰ উত্তীৰ্ণ হ'ব নোৱাৰিলে। গুৰুৱে শিকোৱা জ্ঞান ভালদৰে আয়ত্ব কৰিব পাৰি সত্যব্ৰতে প্ৰকৃত গুৰুদক্ষিণা দিব পাৰিলে। উৎস এই গল্পটো, এই পাঠটো ক'ৰ পৰা অনা হৈছে? উৎস চোৱা, ল'ৰাৰ জাতক, সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা, শিশু সাহিত্য সম্ভাৰ, সম্পাদনা সূৰ্য হাজৰিকা। বৌদ্ধ ধৰ্মৰ জাতকমালাৰ 21টা সাধু অসমীয়াকৰণেৰে ৰচনা কৰা ল'ৰা জাতক অতুল চন্দ্ৰ হাজৰিকাৰ উল্লেখনীয় পুথি। জাতকৰ সাধু পৃথিৱীজুৰি জনপ্ৰিয় আৰু ই বহু ভাষালৈ অনুবাদ হৈছে। 1973 চনত প্ৰকাশিত ল'ৰাৰ জাতকৰ সাধুবোৰ যদিও জাতকৰ, তথাপি এইবোৰ সম্পূৰ্ণ অসমীয়াকৰণে শিশুৰ মনোপযোগী কৰিবলৈ ঘটনা একেই ৰাখি নাম, কাল, স্থান আদি সলাই দিছে। এতিয়া এই যোনটো তোমালোকে আমি গল্প ইতিমধ্যে যিখিনি আমি পঢ়িলোঁ, সেইটো অনা হৈছে ক'ৰ পৰা? জাতকৰ ল'ৰাৰ জাতক নামৰ পুথিখনৰ পৰা অনা হৈছে। এই পুথিখন ৰচনা কৰিছিলে অতুল চন্দ্ৰ হাজৰিকাদেৱে, আৰু ৰচনা মানে তেওঁ অনুবাদ কৰিছিলে। আৰু অনুবাদ ক'ৰ পৰা কৰিছিলে? বৌদ্ধ ধৰ্মৰ জাতকমালাৰ পৰা। জাতকমালা হৈছে বৌদ্ধ ধৰ্মৰ থকা এখন, যেনেকৈ আমাৰ বুঢ়ী আই সাধু থাকে, ঠিক তেনেদৰে এখন গল্পৰ নীতি শিক্ষামূলক, যে গল্পবোৰ কেনেকুৱা ধৰণৰ নীতি শিক্ষা, য'ত একোটা আমি শিক্ষা ল'বলগীয়া থাকে, তেনেধৰণৰ শিক্ষা থকা একোটা গল্প জাতকমালা বুলি জাতকে লিখিছিলে। বৌদ্ধ ধৰ্মৰ এজন, কি বুলি ক'ব লাগিব, যে তেওঁ বৌদ্ধ ধৰ্ম অনুকৰণ কৰা এজন ব্যক্তি জাতকে জাতকমালা বুলি এনেধৰণৰ কিছুমান গল্প লিখি থৈ গৈছিলে, যিবিলাকত নীতি শিক্ষা আছে। সেই জাতকমালাখনকেই অতুল চন্দ্ৰ হাজৰিকাদেৱে কি কৰিছিলে? অনুবাদ কৰিছিলে। আৰু তাৰ পৰাই তোমালোকৰ এই গল্পটো কি কৰা হৈছে? আনি দিয়া হৈছে। এতিয়া ইয়াত কিছুমান আমি শব্দ পাইছোঁ, সেই শব্দবিলাক আমি জানি লওঁ আহাচোন। নামজ্বলা মানে কি হৈছে? ভাল নাম থকা। চতুষ্পাঠী, এইটো শব্দটো পঢ়িছোঁ আমি। বেদ বিদ্যালয়, টুল, আৰু টুলত কি পঢ়োৱা হয়? ব্যাকৰণ, কাব্য, স্মৃতি, দৰ্শন, এই চাৰিওটা বিষয় পঢ়োৱা হয়। ষষ্ঠ চিত্তে হৈছে ৰঙেৰে আনন্দ মনেৰে। চৈত মাহত ফুৰি ধন সংগ্ৰহ কৰা। হাউদ মানে হৈছে বেপাৰী, সদাগৰ। মহলা শব্দটো আমি পাইছোঁ। মহলা মানে বিদ্যালয়ৰ শ্ৰেণী, মুঠতে পৰীক্ষা। মহলা মানে হৈছে পৰীক্ষা। চেগ মানে কি? সুযোগ, কোনো কাম কৰাৰ প্ৰকৃত সময়। তাৰপিছত আহিলে খুকুজা হৈছে কি? কথা কওঁতে বা কেতিয়াবা আমাৰ কথাটো ক'ব নোৱাৰোঁ যে লাগি ধৰে, সেইটোকে খুকুজা বুলি কওঁ। আকৰ হৈছে কোনো বস্তু উৎপন্ন হোৱা ঠাই। আৰু ভেটগুটীয়া, ভেট ফুলৰ নিচিনা সৰু। এতিয়া আমি পাঠত থকা যিবিলাক কঠিন শব্দ, তাৰ অৰ্থবিলাক আমি জানিলোঁ। এতিয়া পাঠটো আমি এবাৰ বুজি লওঁ আহা। পাঠটো তোমালোকে নিজে নিশ্চয় বুজিব পাৰিছে, তথাপি মই এবাৰ তোমালোকক বুজাই দিওঁ, ঠিক আছে? চ' গল্পটো হৈছে কি? গুৰু দক্ষিণা। গুৰু যোনে আমাক শিক্ষাদান কৰে, তেওঁলোকক আমি গুৰু বুলি কওঁ। আমাৰ গুৰু দক্ষিণা। গুৰুৱে যি শিক্ষাদান দিছে, সেই শিক্ষাৰ মূল্য দিয়াকে কি বুলি কয়? গুৰু দক্ষিণা বুলি কোৱা হয়। আৰু বৰ্তমান সময়ত কি হয়, যে আমি স্কুলবিলাকত, সাধাৰণতে প্ৰাইভেট স্কুলবিলাকত কি হয়, আমি মাচুল দি বা পইচা দি আমি পঢ়িবলগীয়া হয়। কিন্তু অতীজতে তেনেকুৱা নাছিলে। যিকোনো ধৰণৰ বিদ্যালয়ত ছাত্ৰসকলে কি কৰিছিলে? বিনামূলীয়াকৈ পঢ়িছিলে। এতিয়া ইয়াত প্ৰথমে কৈছে যে আজিকালি
তোমালোকে এই বিশ্ববিদ্যালয়বিলাকৰ নাম নিশ্চয় শুনিছা, গুৱাহাটী, কলিকতা, ডিব্ৰুগড়, এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয়বিলাকৰ নাম নিশ্চয় শুনিছা। এতিয়া যেনেকৈ এই বিশ্ববিদ্যালয়বিলাক আছে, ঠিক তেনেদৰে পুৰণি কালতো ভাৰতবৰ্ষত কিছুমান তেনেকুৱা ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় আছিল। আৰু সেইবিলাক হৈছে কি, নালন্দা, তক্ষশিলা, উদান্তপুৰী, ধ্যান কটক, এইবিলাক হৈছে নামজ্বলা অৰ্থাৎ বিশ্ববিখ্যাত। বিশ্ববিখ্যাত সেইকাৰণে বিশ্ব মানে কি গোটেই পৃথিৱীতে জনাজাত, সেইকাৰণে বিভিন্ন দেশৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ মানে কি ছাত্ৰ, অৰ্থাৎ তোমালোকৰ কথা কৈছে ছাত্ৰ, বিভিন্ন ধৰণৰ ছাত্ৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দেশৰ পৰা আহি ইয়াত পঢ়িবলৈ আহিছিল। ক'ত পঢ়িবলৈ আহিছিল? আমাৰ পুৰণি এই বিশ্ববিদ্যালয়বিলাকত। এতিয়া ভাৰতবৰ্ষৰ কথা ক'লে ঠিক তেনেদৰে কামৰূপ ৰাজ্য, তোমালোকে নিশ্চয় জানা যে আমাৰ অসমৰ পুৰণি নাম কি আছিলে? কামৰূপ আছিল, হয়নে? যেতিয়া ৰজাৰ শাসন আছিল সেই সময়ত আমাৰ ৰাজ্যখনৰ নাম কি আছিল? কামৰূপ আছিল। এতিয়া ইয়াত কৈছে যে কামৰূপ ৰাজ্যটো সেই সময়ত নিশ্চয় এনেকুৱা ধৰণৰ বৰ্তমানৰ সময়ৰ বা নালন্দা, তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয় নিশ্চয়কৈ আছিল। কিন্তু সেইবিলাকৰ নামৰ বাহিৰে বিশেষ বিৱৰণ আমি জানিবলৈ সক্ষম হোৱা নাই। আমি সেইবিলাকৰ নামবিলাকে জানো, তাৰ বাহিৰে তাত কেনেধৰণৰ শিক্ষাদান কৰা হৈছিল বা ক'ত আছিল, কেনেকৈ আছিল, এইবিলাক কোনো ধৰণৰ তথ্য এতিয়ালৈকে উলিয়াব পৰা নাই। এতিয়া কৈছে বৰ্তমান আমাৰ নগাঁও জিলাখনৰ কথাই কৈছে। শিলঘাট অঞ্চলত লুইতৰ দাঁতিত তেনেকুৱা এখন বিশ্ববিদ্যালয় আছিল বুলি কৈছে। সেই বিশ্ববিদ্যালয়ৰ অধীনত বৰগংগাৰ পাৰৰ বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। চ' কৈছে যে বৰগংগাৰ পাৰৰ কি বুলি কয়, এখন বশিষ্ঠ আশ্ৰমত এখন ডাঙৰ টোল আছিল। টোল মানে বিদ্যালয়ৰ কথা কৈছে। সেই টোলৰ অধ্যাপকজনৰ নাম আছিল বেদকণ্ঠ। তেওঁৰ নাম আছিল বেদকণ্ঠ বুলিও আমি ক'ব পাৰোঁ, বেদকণ্ঠ বা বেদকণ্ঠ। বেদকণ্ঠ বিদগ্ধ পণ্ডিত, নিশ্চয়কৈ শিক্ষা দান কৰিবলৈ আগবাঢ়ি আহিছিল যেতিয়া তেওঁ কি হ'ব? বিদগ্ধ পণ্ডিত হ'বই লাগিব, কাৰণ বেদৰ জ্ঞান থাকিব লাগিব, ব্যাকৰণৰ জ্ঞান থাকিব লাগিব, সকলো ধৰণৰ জ্ঞানবোৰ থাকিব লাগিব। গতিকে তেওঁ হৈছে বিদগ্ধ পণ্ডিত। এতিয়া তেওঁ কি শিকাইছিল? ব্যাকৰণ, স্মৃতি, ন্যায়, দৰ্শন আদি সকলো শাস্ত্ৰৰ কথা তেওঁ জিভাৰ আগতে আছিল বুলি কৈছে, অৰ্থাৎ সকলো জ্ঞান তেওঁ লাভ কৰিছিল। বেদকণ্ঠৰ চতুষ্পাঠীৰ দুকুৰিমান ছাত্ৰৰ আছে। চতুষ্পাঠীত শব্দটো আমি গম পাইছিলোঁ বেদ টোল, গতিকে ইয়াত কি অৰ্থ বুজাইছে চাওঁ আহা। কৈছে চতুষ্পাঠী মানে টোল, হয়নে? গতিকে বেদকণ্ঠৰ চতুষ্পাঠীত কি আছিলে? দুকুৰিমান ছাত্ৰ আছিল। মানে ছাত্ৰ মই কৈছোঁ, দুকুৰি একুৰিত কিমান থাকে? 20, দুকুৰি হ'লে কিমান হ'ব? 20 যোগ 20 40, প্ৰায় 40জনমান ছাত্ৰ আছিল তেওঁৰ টোলত। তেওঁলোকে নিজৰ ধন নভঙাকৈ গুৰুগৃহত থাকি শাস্ত্ৰ ৰচনা কৰিছিল, অৰ্থাৎ আমাৰ ৰামায়ণ, মহাভাৰত, বেদ এই সকলোবোৰ অধ্যয়ন কৰিছিল। গুৰুৰ গৃহতে থাকি অধ্যয়ন কৰিছিল আৰু গুৰুক তাৰ কাৰণে কোনো মাচুল দিবলগীয়া নহৈছিল, ধন নভঙাকৈ, অৰ্থাৎ পইচা নিদিয়াকৈ, বিনামূলীয়াকৈ। পুৰণি ৰীতিমতে ছাত্ৰসকলে আজিকালিৰ দৰে বিশ্ববিদ্যালয়ত কোনো মাচুল দিব লগা নাছিল। এতিয়া যেনেকৈ প্ৰাইভেট স্কুলবিলাকত স্কুল লেভেলত প্ৰাইভেট স্কুলবিলাকত পঢ়িলে কি হয়? মাচুল দিবলগীয়া হ'লে ফিজ দিবলগীয়া হয়, নহয়নে? ঠিক তেনেদৰে যেতিয়া আমি ওপৰ ক্লাছলৈ গৈ থাকিম, আমি 10 পাছ কৰিম, 12 পাছ কৰিম, তাৰপিছত আমি ডাঙৰ ডাঙৰ বিদ্যালয়ত পঢ়িব লাগিব, কলেজত পঢ়িব লাগিব, বিশ্ববিদ্যালয়ত পঢ়িব লাগিব, তেতিয়া তাত কিন্তু তোমাৰ কি হয়? মাচুল দিবলগীয়া হয়, পইচা দিবলগীয়া হয়। এতিয়া আগতেতো পইচা নিদিছিল, গতিকে তেওঁলোকে কি কৰিছিল যে বছৰি এবাৰ ধনী মানুহ বা চহৰলৈ ওলাই গৈছিল আৰু তাত খুজি মাগি, অৰ্থাৎ মানুহৰ ঘৰে ঘৰে খুজি মাগি বা ৰাস্তাত তেওঁলোকে খুজি মাগি যি পাইছিল তাকে গোটাই আনি গুৰুৰ চৰণত অতি সন্তৰ্পণে, মানে অতি যত্নপূৰ্ণভাৱে তেওঁলোকে কি কৰিছিলে? গুৰু দক্ষিণা হিচাপে নিবেদন কৰিছিল, যে যি পাইছিল তাকে আনি গুৰুৰ চৰণত দিছিল। ৰামচন্দ্ৰই কেৰ্কেটুৱাক বাঁহ পাতেৰে ভেটি লোৱা নিচিনাকৈ গুৰুৱেও হস্তচিত্তে তাকে লৈ ছাত্ৰসকলক জাউৰীয়ে জাউৰীয়ে আশীৰ্বাদ দিছিল। এতিয়া ৰামচন্দ্ৰ মানে কি? আমাৰ ৰামচন্দ্ৰৰ কথা কোৱা হৈছে, ৰাম, সীতা, লক্ষ্মণ, তোমালোকে নাম নিশ্চয় শুনিছা। তেওঁলোকে ৰামচন্দ্ৰই, এইটো এটা কাহিনী, এই কাহিনীটোৰ বিষয়ে আমি পিছত গম পাম। কেৰ্কেটুৱাৰ পৰা ভেটি মানে কি? ধৰা এই যে এতিয়া ভেটি মানে কি? ধৰা ঘোচ লোৱা বা তুমি মোৰ অমুক কামটো কৰি দিয়া, এই 100 টকাটো লোৱা, এনেকৈ ধৰণে যে কয় সেইটো ভেটি বুলি কয়। এতিয়া চোৱা, কেৰ্কেটুৱাইনো কি দিব পাৰিব, হয়নে? গতিকে কেৰ্কেটুৱাই ৰামচন্দ্ৰক বাঁহপাত এখিলাকে দিছিলে। বাঁহপাতৰ কিবা মূল্য আছে জানো? নাই। অৰ্থাৎ এটা আক্ষৰিক অৰ্থত কিবা এটা দি লোৱাৰ নিচিনাকৈ কৈছে যে গুৰুৱেও হস্তচিত্তে মানে আমি কি পাইছিলোঁ? অৰ্থ আনন্দৰে। সেইদৰে গুৰুৱেও হস্তচিত্তে অৰ্থাৎ আনন্দৰে কি কৈছিলে? তাকে লৈ ছাত্ৰসকলৰ পৰা সেইখিনিয়ে লৈ পিনি জাউৰে জাউৰে আশীৰ্বাদ দিছিলে। গতিকে অৰ্থাৎ ছাত্ৰসকলে যিয়ে খুজি মাগি গোটাই আনি দিছিলে সেইখিনি লৈয়ে কি আছিলে? শিক্ষক সন্তুষ্ট হৈ পিনি ছাত্ৰসকলক আশীৰ্বাদ দিছিলে। আৰু এই ৰীতিকে অনুসৰণ কৰি কামৰূপৰ টোলত
পঢ়া ছাত্ৰসকলে চৈত ফুৰি বছৰেকত এবাৰ গুৰু দক্ষিণা গোটাই দিয়ে। চৈত ফুৰি মানে আমি গম পাইছোঁ চ'ত মাহত ফুৰে আৰু চ'ত মাহত ফুৰি তেওঁলোকে গোটেই ৰাজ্য ফুৰি পিনি যিখিনি পায়, খুজি মাগি যিখিনি পায় সেইখিনিকে গুৰু দক্ষিণা হিচাপে আগবঢ়ায়। এদিন বেদকণ্ঠই ছাত্ৰসকলক ওচৰলৈ মাতি আনি ক'লে, কি বুলি ক'লে, গোটেই ছাত্ৰখিনিক মাতি আনিলে, অৰ্থাৎ সিহঁতৰ শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ মাতি আনি ক'লে যে মই বুঢ়া হৈ আহিছোঁ, উপাৰ্জনৰ টুটি আহিছে। যিহেতু কি হ'ল যে আগৰ দিনত কি আছিলে যে অন্য কোনো ধৰণৰ উপাৰ্জন নাছিল, গতিকে তেওঁ কৈছে মোৰ উপাৰ্জন টুটি আহিছে মানে শেষ হৈ আহিছে। তহঁতক ইমান দিনে পঢ়াই শুনাই খুটি খাব পৰা কৰিলোঁ। খুটি খাব পৰা অৰ্থাৎ খুটি খাব পৰা মানে কি জানানে? খুটি খাব পৰা মানে যোগ্য কৰি তোলা, বুজি পাইছা? অৰ্থাৎ নিজেই এতিয়া চোৱা, এতিয়া তোমালোক সৰু হৈ আছা, এতিয়া তোমালোকক মা দেউতাই খুৱাই আছে, হয়নে? কাপোৰ কানিৰ পৰা আৰম্ভ কৰি গোটেইখিনি তোমালোকক মা দেউতাই কৰি আছে। আৰু এইদৰে কৰি যেতিয়া তোমালোকে এটা সময়ত তোমালোকৰ ডাঙৰ হৈ তোমালোকৰ পঢ়া শুনা শেষ হ'ব, তোমালোকে কি কৰিবা? নিজে এটা কৰ্ম বাছি ল'বা। কোনোবাই চাকৰি কৰিবা, কোনোবাই ব্যৱসায় কৰিবা, কোনোবাই খেলুৱৈ হ'ব, কোনোবাই তোমালোকে যোনে তোনে যি টি হ'ব পাৰা। আৰু সেইখিনি কৰি তোমালোকে মা দেউতাই তেতিয়া তোমালোকক খুৱাব নালাগে, তোমালোকে নিজেই নিজৰ কাৰণে কি কৰিব পাৰিবা? নিজক চলাব পাৰিবা, নিজক খোৱা পিন্ধা এইবিলাক যোগাৰ কৰিব পাৰা। সেই অৱস্থাটোক কি কয়? খুটি খাব পৰা বুলি কোৱা হয়। এতিয়া শিক্ষকে ক'লে, বেদগ্ৰন্থই ক'লে যে তহঁতক ইমান দিন পঢ়া শুনা খুটি খাব পৰা কৰিলোঁ, এতিয়া তাৰ সলনি তহঁতি মোক ধন সোণ গোটাই আনি দে। আৰু জানই নহয় ভগৱন্ত শ্ৰীকৃষ্ণই সান্দীপনী মুনিক কেনেদৰে গুৰু দক্ষিণা দিছিল। অৰ্থাৎ শ্ৰীকৃষ্ণই সান্দীপনী মুনিৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল আৰু শিক্ষা গ্ৰহণ কৰি গুৰু দক্ষিণা দিছিল। এতিয়া সেইকাৰণে গুৰুৱে কি কৰিছিলে, অৰ্থাৎ বেদগ্ৰন্থই কি কৰিছে, ছাত্ৰবিলাকক গুৰু দক্ষিণা দিবলৈ কৈছে। এই কথা শুনি ছাত্ৰবিলাকে বৰ আনন্দ পালে। ছাত্ৰবিলাকে বহুত আনন্দ পালে, কাৰণ গুৰুক সন্তোষ লগাব পৰাটো সৌভাগ্যৰ কথা। কাৰণ গুৰুৰ পৰা শিক্ষাদান কৰিছে, শিক্ষাৰ বিনিময়ত এটা মূল্য দিয়াটো ছাত্ৰৰ কৰ্তব্য। গতিকে ছাত্ৰসকল বৰ সুখী হ'ল। এজন বয়সীয়াল ছাত্ৰই ক'লে, পুৰণা ছাত্ৰ এজনে ক'লে, গুৰুদেৱ আপুনিতো আমাক কৰ্তব্যহে সোঁৱৰাই দিছে যে যিহেতু শিক্ষা লৈ আছে বছৰ ধৰি, গতিকে ঘূৰাই দিয়াটো কৰ্তব্য। তেওঁ কৈছে যে আপুনি আমাৰ কৰ্তব্যহে সোঁৱৰাই দিছে। এতিয়া আমি কেনেকৈনো ধন সোণ গোটাই আনিম, আমাক দিহা লগাই দিয়ক মানে আমাক পৰামৰ্শ দিয়ক, কেনেকৈ গোটাই আনিব পাৰিম তাৰ কাৰণে আমাক দিহা লগাই দিয়ক মানে পৰামৰ্শ দিয়ক বুলি কৈছে। আৰু গুৰুৱে যি আদেশ দিব তাক তেওঁলোকে আখৰ পালন কৰিম বুলি কৈছে। এতিয়া গুৰুৱে ক'লে, তোৰ কথা শুনি মই বৰ ৰং পালোঁ যে তই যিখিনি কথা ক'লি সেইখিনি শুনি মই খুব ভাল পালোঁ। খুজি মাগি বেছি ধন গোটোৱাটো উজু নহয়, হয় নাই? খুজি মাগি কিমান খুজি মাগিলে কি হ'ব? মানুহৰ ঘৰলৈ গ'লে মানে কি, মানুহৰ যি ইচ্ছা তাকেই দিব, হয়নে? আমি ডিমাণ্ড কৰিব নোৱাৰোঁ যে ইমানটো দিয়া সিমানটো দিয়া। গতিকে খুজি মাগি বেছি ধন গোটাব নোৱাৰি বুলি কৈছে। সেইকাৰণে কি কৈছে যে ধনী মানুহৰ পৰা ডকা হকা দি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি। এতিয়া ধনী মানুহৰ পৰা ডকা হকা দি মানে কি, জোৰ জুলুম কৰি, মানে দিবলৈ মন নাথাকিলেও ভয় দেখুৱাই, দম দেখুৱাই, অৰ্থাৎ কাহি আনি এনেকুৱা ধৰণক আমি সেইবিলাকক ডকা হকা বুলি কওঁ। মানে জোৰ জবস্তি কৰি ধনৰ টোপোলা সৰকাবলৈ চেষ্টা কৰিবি বুলি গুৰুৱে ক'লে। এতিয়া চোৱা, এইটো জানো ভাল কথা যে কাৰোবাৰ পৰা তুমি জোৰ জবস্তিকৈ টকা পইচা কাহি আনিবা? এইটো ভাল কথাটো নহয়, কিন্তু গুৰুৱে কৰিবলৈ কৈছে। এতিয়া চাওঁচোন কি হৈছে, যে কোনেও নেদেখাকৈ প্ৰত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি। এতিয়া ডকা হকা দি আনিবলৈ কি কৰিব লাগিব? লুকাই থাকিব লাগিব, হয় নহয়? সেইকাৰণে কৈছে যে ধনী চবেই গছৰ আঁৰেৰে লুকাই থাকিবি। আৰু ধনী হাউত গ'লে মানে বেপাৰী বা ব্যৱসায়ী, যে কোনোবা ধনী বেপাৰী গ'লেই তৎকালিকে তেওঁৰ পৰা ধনখিনি কাঢ়ি ল'বি বুলি কৈছে। ৰাস্তাইদি গ'লে মানে ৰাস্তাৰ আঁৰে ডাঙৰ গছৰ আঁৰেৰে লুকাই থাকিবি, আৰু যেতিয়া কোনোবা ধনী হাউত যায় তহঁতি কাঢ়ি ল'বি বুলি কৈছে। তো চাবি যাতে কোনেও নেদেখে আৰু হাউদৰ একো অনিষ্ট নহয়, যাতে এই কামটো কৰোঁতে হাউদগৰাকী একো অনিষ্ট নহয় মানে কি, অৰ্থাৎ তহঁতি মাৰ ধৰ যাতে নকৰ বা তহঁতি তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ মানা কৰিছে, আৰু কোনেও যাতে নেদেখক সেইটো কৈছে। গুৰু এই কথা শুনি ছাত্ৰসকলে কিৰিলি পাৰিবলৈ ধৰিলে। গুৰুৱে দক্ষিণা দিবলৈ এনে সহজতে সোণালী চেক 100 টকাই নিমিলে। চেক মানে সুযোগ, যে তেওঁলোকে আনন্দ ফূৰ্তি পাবলৈ ধৰিলে যে এনেকৈ ধৰণে আমি পইচা গোটাই মেলি আনি দিব পাৰিম। আৰু এই সকলোবোৰৰ মাজত আকৌ কি হ'ল, আমন জীৱন কৰি ল'ৰা এটা ৰৈ আছে। সেই ল'ৰাটোৰ নাম হৈছে কি, সত্যব্ৰতে তেতিয়া থুকাথুকি মাতে কৈছে, গুৰুদেৱ মানে আৰু থুকাথুকি মানে কি আৰু কন্দুনামোৱা হৈ গৈছেগৈ, মানে কেনেকৈ ধৰণৰ কান্দো কৰিছে তেওঁ। যে কৈছে যে গুৰুদেৱ দয়া কৰি অনুমতি দিলে এটা কথা সুধিব খোজোঁ, যে গুৰুদেৱ
আপোনাক এটা মই কথা সুধিব খুজিছোঁ, যদিহে আপুনি অনুমতি দিয়ে। মোৰ মনত অলপ খোকোজা লাগিছে মানে মোৰ মনত অলপ ডাউট হৈছে বা কনফিউজন হৈছে বা মনটোৰ কথাখিনি মই উলিয়াই আনিব পৰা নাই, মনত কি হৈছে। গুৰুৱে আনন্দ মনেৰে অনুমতি দিয়াত সত্যপতে ক'লে, গুৰুৱে অনুমতি দিলে আৰু তেওঁ ক'লে, আপোনাৰ পৰা জানিব পাৰিছোঁ যে আপোনাৰ পৰা মই জানিছোঁ যে পৃথিৱীৰ সকলো ঠাইতে ঈশ্বৰ আছে। ঈশ্বৰে কৰিব নোৱাৰা কাম একোৱেই নাই। আৰু ঈশ্বৰৰ বিষয়ে পুথিত লিখিছে যে সকলোতে প্ৰভু ভগৱন্ত থাকে, তেওঁ সৰ্বশক্তিমান, তেওঁ জ্ঞানৰ আকৰ মানে জ্ঞানৰ উৎস তেওঁৱেই, সকলো জ্ঞান তেওঁৰ পৰাই আহিছে। তেওঁ সত্য হয়, তেওঁ শিৱ হয়, তেওঁ পৰম সুন্দৰ হয়। গতিকে ভগৱান যিহেতু আছেই, সেইকাৰণে মই ভগৱানে নেদেখা কি শক্তিৰে কোনেও নেদেখা ঠাই বিচাৰিম। গতিকে ভগৱান যিহেতু সকলোতে আছে, গতিকে কোনেও নেদেখা বুলি ক'লে ভগৱানেও নেদেখিব লাগিব, নহয়নে? গতিকে তেনেকুৱা ধৰণৰ ঠাইখনো মই ক'ৰ পৰা বিচাৰি উলিয়াম? আনে নেদেখিলেও ঈশ্বৰ নিশ্চয় দেখিব। লোকৰ ধন সোণ চুৰি কৰি ডকা হকানি আনিলে সেই কথা আনে নাজানিলেও ঈশ্বৰে জানিব। কৈছে যে লোকৰ ধন সম্পত্তি কেনেকৈ চুৰ কৰি আনো, যদি আন কোনো নেদেখেও তেতিয়াহ'লে ঈশ্বৰটো নিশ্চয় দেখিছে, হয়নে? গতিকে ঈশ্বৰ তেওঁ মোৰ অন্তৰতে বহি মই কৰা সকলো ভাল বেয়া কাম চাই আছে। এতিয়া কৈছে যে আমি যি কাম কৰোঁ, যিহেতু আমাৰ মানুহৰ মাজতে ঈশ্বৰ থাকে বুলি কয়, সেই গতিকে মোৰ ভিতৰতে যিহেতু ঈশ্বৰ আছে, গতিকে মই কিবা বেয়া কাম কৰিলে ঈশ্বৰৰ চকুত কেনেকৈ ধূলি দিম, অৰ্থাৎ ঈশ্বৰৰ পৰা লুকুৱাইনো কেনেকৈ কৰিম, সেইটোতো সম্ভৱেই নহয় বুলি কৈছে। গতিকে এনে অসৎ উপায়েৰে গুৰু দক্ষিণা গোটাব নোৱাৰোঁ বুলি ক'লে, যে এনেকুৱা ধৰণৰ অসৎ উপায় কৰি পিনি মই গুৰু দক্ষিণা আপোনাক দিব নোৱাৰিম, সেইকাৰণে আপুনি ভাল পথ এটা দেখুৱাওক বুলি ক'লে। বেদগ্ৰন্থই তেওঁ ভেদগুটিয়ে শিষ্যৰ মুখত এনে জ্ঞানগৰ্ভ বাণী শুনি বৰ আনন্দিত হ'লে। বেদগ্ৰন্থই তেওঁ ভেদগুটিয়ে মানে সৰু, যিহেতু কৈছেই যে কনিষ্ঠ বুলি কৈছে, হয়নে? গতিকে এই ল'ৰাটো সৰু ল'ৰা, বৰ বেছি ডাঙৰ নহয়। গতিকে এনেধৰণৰ সৰু ল'ৰা, ভেদগুটিয়ে শিষ্য মানে সেইটোকে কৈছে যে অতি সৰু বা কনিষ্ঠ, এনেকুৱা ধৰণৰ সৰু ল'ৰাৰ মুখত ইমান জ্ঞানগৰ্ভ কথা শুনি তেওঁ বৰ আনন্দিত হ'ল। তেওঁ সত্যব্ৰতক ধন্য দিয়ে, অৰ্থাৎ তেওঁ ধন্য যে তুমি ধন্য হ'লা, মানে তুমি এনেধৰণৰ চিন্তাধাৰাত তুমি গঢ় দিব পাৰিছা। তেওঁৰ সত্যব্ৰতৰ কথা শুনি অন্য ছাত্ৰবিলাকক ঘূৰাই আনিলে। প্ৰকৃততে তেওঁ গুৰু দক্ষিণা বিচৰা নাছিল, ইমানদৰে ছাত্ৰসকলক যি শিক্ষা দিছিল তাৰ মহলা লৈছিল। যে ইমান দিন যিহেতু ইয়াত প্ৰথমে কৈছে যে আগৰ দিনত কেনেকুৱা আছিলে, গুৰুৰ গৃহতে থাকি ছাত্ৰসকলে শিক্ষা লাভ কৰিছিল, অৰ্থাৎ ঘৰৰ নিয়ম নাই, এটা সময়ত ঘৰৰ পৰা ওলাই আহি গুৰুৰ গৃহতে থাকি শিক্ষা লাভ কৰিব কৰা হৈছিল। গতিকে ইমান দিনে যি শিক্ষা লৈছিল তাৰ তেওঁ মহলা মানে কি পৰীক্ষাহে লৈছিল, অৰ্থাৎ ইমান দিন যিখিনি তেওঁ নীতি শিক্ষা দিলে, যিখিনি জ্ঞান দিলে, গোটেইখিনি জ্ঞান আচলতে জুখিহে চাইছিল। আৰু এতিয়া চোৱা, এতিয়া এই শেষৰ পেৰাগ্ৰাফটোত আমাক এটা কথাই ক'লে যে শিক্ষকজনে আচলতে কি কৰিছিল, যে ইমান দিনে যিখিনি তেওঁ জ্ঞান দিলে সেই জ্ঞানখিনিৰ আচলতে তেওঁ পৰীক্ষাহে লৈছিল। আৰু এই পৰীক্ষাত অকল সত্যপথে কি কৰিলে, উত্তীৰ্ণ হ'ব পাৰিলে, বাকী কোনোৱে উত্তীৰ্ণ হ'ব নোৱাৰিলে। কাৰণ গুৰুৱে তেওঁলোকক কি শিকাইছে যে অপকৰ্ম নকৰিবা, আনক নঠকিবা, আনক অনিষ্ট সাধন নকৰিবা, এইবিলাক কথা শিকাইছিলে। কিন্তু গুৰুৱে যেতিয়া কথাটো ক'লে যে তহঁতি এনেকুৱা কৰ, তেওঁলোকে কোনেও কি নকৰিলে, সেই কথাটোৰ প্ৰতিবাদ নকৰিলে, আৰু প্ৰতিবাদ নকৰি সেইটোকে কৰিবলৈ ওলাই গ'ল। সেই কামটো যে বেয়া সেইটো তেওঁলোকে অনুভৱেই নকৰিলে। তো গতিকে পাঠটোৰ জৰিয়তে আমাক ইয়াকে শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে যে আমি যি শিক্ষা লৈছোঁ সেয়া অতি হৃদয়েৰে শিকিবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ আমি যি শিকিছোঁ সেয়াই আমাক মানুহ হিচাপে গঢ় দিয়াত সহায় কৰে। সেই গতিকে এই পাঠটোৰ জৰিয়তে আমাক কৈছে যে গুৰুৱে যি শিক্ষা দিছে সেই শিক্ষা আমি যেতিয়া সুন্দৰকৈ লাভ কৰোঁ, সেয়াই হ'ব গুৰুৰ প্ৰতি আমাৰ সৰ্বশ্ৰেষ্ঠ গুৰু দক্ষিণা। বুজি পাইছানে? যে গুৰুৱে যিখিনি শিক্ষা দিছে সেইখিনি যদি আমি আয়ত্ব কৰিব পাৰোঁ, অৰ্থাৎ সেইখিনি যদি আমি ভালদৰে শিকিব পাৰোঁ, সেয়া হৈছে আমাৰ গুৰু দক্ষিণা। গুৰুক টকা পইচা বা অন্য কোনো বস্তুৰে গুৰু দক্ষিণা দিয়াতকৈ গুৰুৱে যিখিনি শিকাইছে সেইখিনি যদি ভালদৰে শিকা যায়, তেতিয়াই গুৰুৱে কি কৰে, সন্তোষ লাভ কৰে, আৰু তাকেহে গুৰুৱে প্ৰকৃত গুৰু দক্ষিণা বুলি গণ্য কৰে। তোমালোকে নিশ্চয়কৈ এই পাঠটো বুজি পাইছা। তোমালোকে এইখিনি নিজে পঢ়িবা, আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আমি পৰৱৰ্তী ক্লাছত কৰিম।